এইটো ল'ৰাই ছোৱালীক জোকাই ছোৱালীও আকৌ তেনেকৈ উত্তৰ দিয়ে হয় গাইছিলে তাৰপিছত আকৌ সোনকালে নিজে ঘৰখনে গায়ে থাকিব তেতিয়া আকৌ জোকাব bien bien tanto boom di mana moi no koda moi no na dile moi goto dile সোনকালে দিও দিবলগীয়া ধনটো আমাক সোনকালে দি পেলাই বিদায় লওক সেৱা কৰক বা তেনেকেই পাইছিলে আকৌ এনেকেই পাইছিলে সেইটো কিছুমানে ক'ব বিচাৰে দেউৰীৰ পৰা আহিছে বুলি ৰইলা একুৰি নেলাগে ৰইলা একুৰি নেলাগে ৰইলা এশটকাৰ ওপৰত দিয়াহি Serai donya seroya te kurola he jam konya syam konya te kurola he এনেকে গাইছিলে তাতে কৈছিলে এনেকে গাইছিলে কিন্তু এটা আমাৰ হেৰি নকৰে কিন্তু গাইছিলে আগতে এনেকে গাই শেষ কৰি বিহু গাই পৰুৱাবলৈ যায় এই কথা লিখে মই ইয়াৰ গোটেইবিলাকৰ ভিতৰত এইটোৱে মই কৃষ্ণ হোৱাটছআপ কৰি দিয়া এই গীতবিলাক মই লিখি থ'ম যেতিয়া সুস্থ হয় তেতিয়া মই ভালকৈ আৰম্ভ গাম গৈ আৰু পৰুৱাৰ সময়তো পৰুৱাৰ এটা হেৰি আছে বোলে আছে আমাৰ তেনেকৈ যাব আৰু বিহু পৰুৱাবলৈ যাব তাত টকা গোটেইবিলাক ছোৱালীয়ে গোটেই গাঁৱৰ মানে বিহুৱা গোটেইবিলাক গৈ তেনেকৈ পৰুৱাইছে হয় তেনেকৈ কৰিছিল এই যিটো লিখনি কৃষ্ণই দেউতাকৰ পৰা লিখিছে দেউতাক তেতিয়া আছিলে ফুৰিবই এই কথাখিনি আমি আমাৰ উঠনি সময়ত গাভৰু কালত এইবিলাক কৰিছিলে কিন্তু আজিকালি কৰা নাই সেইকাৰণে বুজিছিলে আজিকালি নকৰে আজিকালি প্ৰায় নকৰে আজিকালি কামটো কিন্তু আমাৰেই বুজি আমি অসমত থাকি যেতিয়া আমি আটায়ে অসমীয়া আমিবোৰে অসমীয়া বুলি কৈছোঁ তাৰপিছত এনেকৈ গতিকে এই কিতাপখন ভাল